हेलो फ्रेंड्स আজি আমি ক্ৰিয়েট কৰিম এই ব্লাড ট্ৰানজিশন ইফেক্টটো এই ব্লাড ট্ৰানজিশন ইফেক্টটো আপোনালোকে যদি ক্ৰিয়েট কৰিব খুজে প্ৰিমিয়াৰ প্ৰত তেতিয়া হলে মোৰ ভিডিওটো সম্পূৰ্ণ চাওক আৰু মই সেই ভিডিওটোত ইফেক্টটো কেনেকৈ ক্ৰিয়েট কৰে তাকে আমি শিকাই দিম এতিয়া বলক আমি কম্পিউটাৰ স্ক্ৰিনত হেতু কেনেকৈ ক্ৰিয়েট কৰে তাকে চাও প্ৰথমতে কি কৰিব এই ভিডিও কেটা আপোনালোকৰ যোন কেটা লাগে তাতে ড্ৰেগ এণ্ড ড্ৰপ কৰিব ৰাইট ক্লিক কৰিব নিউ আইটেমত যায় এডজাষ্টমেন্ট লেয়াৰ এটা ক্ৰিয়েট কৰি সেই এডজাষ্টমেন্ট লেয়াৰটো ভিডিও কেটাৰ ওপৰত আগত ড্ৰেগ কৰি ল'ব তাৰপিছত কি কৰিব এই মিডিল যোনটাৰ ভিডিওৰ মাজত ট্ৰানজিশনটো আমি ক্ৰিয়েট কৰিম তাৰে মাজত আপোনালোকে এনেকৈ আহিবনে এই এডজাষ্টমেন্ট লেয়াৰটো সিলেক্ট কৰি কিবোৰ্ডত এম প্ৰেছ কৰিব কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা মাৰ্কাৰ এটা দেখাব এই বস্তুটো মই মাৰ্কাৰটো ক্ৰিয়েট কৰিলো কাৰণ যোনটো আমাৰ ইয়াতে এটা যে স্ন্যাপিং টুল থাকে এই স্ন্যাপিং টুলটো যেতিয়া আমি এই ট্ৰানজিশনটো আমি ড্ৰেগ এণ্ড ড্ৰপ কৰিম এই ইয়াতে এনেকৈ নিজে স্ন্যাপ হৈ যাব চাব এই এনেকৈ আপোনালোকে গম পাব এইটো মানে মিডিল আছে নে নাই মানে ট্ৰানজিশনটোৰ মিডিল কোনটো হেতু গম পাব সেই কাৰণে আমি সেই স্ন্যাপিং টুলৰ সহায়ত আমি এটো স্ন্যাপ কৰিব পাৰো কাৰণ আমি মাৰ্কাৰ নিদিলে গম নাপাম সেই এডজাষ্টমেন্ট লেয়াৰৰ মিডিল কোনটো গতিকে আমি সেই মিডিলটো দিয়াৰ পিছত ৰাইট সাইডে 10টা ফ্ৰেম লেফট সাইডে 10টা ফ্ৰেম যাম 1 2 3 4 5 6 7 8 9 10 কাউন্ট কৰি যাব কিবোৰ্ডত কন্ট্ৰোল কে প্ৰেছ কৰিব আৰু কিবোৰ্ডত ডিলিট প্ৰেছ কৰিব ডিলিট হৈ যাব তাৰপিছত আমি আৰু মিডিলত যাম ৰাইট সাইডে এবাৰ 10টা ফ্ৰেম আগুৱাই যাম 1 2 3 4 5 6 7 8 9 10 যাই সেই এডজাষ্টমেন্ট লেয়াৰটো সিলেক্ট কৰি কিবোৰ্ডত কন্ট্ৰোল কে প্ৰেছ কৰিম কাট খাব এই ৰাইট সাইডৰ পাৰ্টখিনি সিলেক্ট কৰি কিবোৰ্ডত ডিলিট প্ৰেছ কৰিম ডিলিট হ'ব তাৰপিছত এতিয়া আমি এই ভিডিওটোৰ মিডিলত আহিম মানে এডজাষ্টমেন্ট লেয়াৰটো সিলেক্ট কৰি হেইটো দে আমি ইফেক্টটো দিম ইফেক্টস পেনেলত যাব যাই পিনে ইয়াতে প্ৰথম সাৰ্চ কৰিব লেভেলস ইফেক্টটো ড্ৰেগ এণ্ড ড্ৰপ কৰিব কৰি ইয়াতে যে আছে RGB হোৱাইট ইনপুট লেভেল হেইটোত এটা কি ফ্ৰেম দিব এই আইকনটোত প্ৰেছ কৰি আৰু ৰাইট সাইডে আহিব লেফট সাইডে আহিব এটা কি ফ্ৰেম দিব আৰু ৰাইট সাইডেও যাব এটা কি ফ্ৰেম দিব দি ৰাইট সাইডৰ কি ফ্ৰেমটো একদম লাষ্টত লেফট সাইডৰ কি ফ্ৰেমটো একদম প্ৰথমত দিব দি পিনে এই যোনটো এৰো আছে ইয়াত ক্লিক কৰি মাজৰ কি ফ্ৰেমটোত আহিব ইয়াৰ ভ্যালুটো 150 কৰিব এনেকুৱা হ'ব চাব মই দেখাই দিছো এবাৰ এনেকৈ এটা ব্ৰাইটনেছ আহি নোহাই যাব তাৰ পিছত এতিয়া আমাক নেক্সট আৰু এটা ইফেক্টৰ প্ৰয়োজন হ'ব যোনটো মেইন ইফেক্ট এটো হৈছে ফাষ্ট ব্লাৰ ইফেক্ট পেনেলত যাব সাৰ্চ কৰিব ফাষ্ট বুলি লিখিলে আহিব তাৰপিছত আপোনালোকে ফাষ্ট ব্লাৰ ইফেক্টটো ইয়াতে ড্ৰেগ এণ্ড ড্ৰপ কৰিব একদম মিডিলৰ কি ফ্ৰেমটোত আহিবনে এই যোনটো আছে লেভেলসটো ক্লোজ কৰিব কৰি ইয়াৰ ব্লাৰিনেছটো আছে 70 কৰিব তাৰপিছত এটা কি ফ্ৰেম দিব আৰু ৰিপিট ইচ পিক্সেলত ক্লিক কৰিব তাৰপিছত লেফট সাইডে আপোনালোকে আহিব ইয়াৰ ভ্যালুটো 0 কৰিব আৰু ৰাইট সাইডেও আপোনালোকে ইয়াৰ ভ্যালুটো 0 কৰিব কৰি এই কি ফ্ৰেমটো ৰাইট সাইডে এই কি ফ্ৰেমটো লেফট সাইডে দিব দিয়াৰ পিছত আপোনালোকৰ ইফেক্টটো ক্ৰিয়েট হৈ যাব চাব এতিয়া ধৰি লওক এই ইফেক্টটো মোৰ নেক্সট আৰু ভিডিওটোত লাগে মানে ভিডিও দুটাৰ মাজত লাগে অল্টাৰ কিবোৰ্ডত প্ৰেছ কৰি এটো আমি ড্ৰেগ এণ্ড ড্ৰপ কৰিম ইফেক্টটো ক্ৰিয়েট হৈ যাব আৰু আমি অল্টাৰ প্ৰেছ কৰিম ড্ৰেগ এণ্ড ড্ৰপ কৰিম এই ইফেক্টটো ক্ৰিয়েট হৈ যাব এতিয়া গটাইকেটা ভিডিও চাওকচোন এনেকৈ সেই ব্লাড ট্ৰানজিশন ইফেক্টটো ক্ৰিয়েট কৰা হয় যদি ভিডিওটো ভাল লাগিল লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ সৰু টেকনিক মই দেখাই থাকিম যদি আপোনালোকে মোৰ ভিডিওবিলাক চাই ভাল পায় কমেন্টও কৰিব তলত আজিলৈ এইখিনিয়ে থ্যাংক ইউ